কৃষ্ণ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। হে বৈষ্ণৱপ্ৰাণ ভক্তসকল, পোনপ্ৰথমে পৰম গুৰু শ্ৰীহৰি শ্ৰী চৰণত দাসে সেৱা জনাই আপোনালোকক আমাৰ এই A to Z অসমীয়া চেনেলটোলৈ সম্ভাষণ জনালোঁ। প্ৰভুসকল, মূকং কৰোতি বাচলং পংগুলং হয়তে গিৰিম যৎকৃপাতমহং বন্দে পৰমানন্দং মাধৱ মাধৱ। হে পৰমানন্দ শ্ৰী চৈতন্যমূৰ্তি ভকত ভাগৱতসকল, আমিও পংগু হৈ পৰ্বত বগাবলৈ যোৱাৰ দৰে অল্পমতি ক্ষুদ্ৰ ব্ৰহ্ম হৈ পৰম ব্ৰহ্ম শ্ৰীহৰিৰ গুণ নাম বৰ্ণনা কৰিবলৈ আহিছোঁ। যদি অজানিতে কিবা ভুল দেখা পায় ক্ষমা কৰি কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো টিপি থ'ব, যাতে পাছৰ ভিডিঅ'বোৰ আপোনালৈ সকলোতকৈ আগত যায়। ধন্যবাদ। শুনিওক সৰ্বজন কৃষ্ণতয়ৰ পিউমন মহাভাগৱত কথাষাৰ ইহে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক সমস্ত বেদৰ সাৰোদ্ধাৰ শুনায়াৰ তত্ত্বভেদ কল্পতৰু ভৈল বেদ তাৰ ফল মহাভাগৱত নাই আৰু সিটো চাল নাছিলে কয়েত কাল স্বৰ্গমধ্য পাতাল মধ্যত স্বাদতয় মৃতময় কেৱলয় আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গ'লে পাইলা ব্ৰহ্মা পদ কমলত ব্ৰহ্মা দিলা নাৰদক ইটো ফল ৰহস্যক নাৰদে ব্যাসক আনি দিল নগৈল তিলেক ভাগি ইডালে সিডালে লাগি শুক মুখে ভূমিত পৰিল হেৰাম কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাৱনত চতুৰ সাধু সংগ যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্ত আপদ কৰা দূৰ। চৰিত পুথিত কোৱা মতে আদিৰ পৰা শংকৰদেৱে পোৱালৈকে ভাগৱত দশমৰ বৰ্ণনা এনেধৰণৰ। শুনা সৰ্বজন ভাগৱত পূৰ্ব কথা যিমতে ভৈলন্ত ব্যক্ত পৃথিৱীত এথা পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৈলা অনাদিয়ে অনন্তৰ আগত কহিলা অনন্তে কহিলা কাল পুৰ নাৰায়ণ কাল পুৰিয়াই কৈলা হংস নাৰায়ণ হংস নাৰায়ণে সূৰ্য নাৰায়ণ কৈলা সূৰ্য নাৰায়ণ শ্ৰী নাৰায়ণে দিলা শ্ৰী নাৰায়ণে ব্ৰহ্মা বিষ্ণু মহেশত ব্ৰহ্মাদেৱে কহিলন্ত নাৰদয়াগত নাৰদে ব্যাসক ব্যাসে শুকক কহিলা শুকদেৱে পৰীক্ষিত আগে প্ৰকাশিলা উগ্ৰ সবাসুতে তাত শুনি আছিলন্ত তেহু পাছে মনোহৰ সুতত কহন্ত তেহু কহিলন্ত পাছে শংকৰাচাৰ্যত
শংকৰাচাৰ্যে কৈলা নিসিংহই আগত নিসিংহ কহিলা পাছে পৰমানন্দত পৰমানন্দে কৈলা মহাভাৰতীত নিসিংহ কহিলা পাছে পৰমানন্দত পৰমানন্দে কৈলা মহাভাৰতীত মহাভাৰতীয়ে পুৰুষোত্তমত থৈলন্ত পুৰুষোত্তমে বিষ্ণুপুৰীৰ আগত কৈলন্ত তান শিষ্য ব্ৰহ্মা ভট্টাচাৰ্য নাম তান শিষ্য জগদীশ মিছয় অনুপাম কলিযুগত নৰসমাজে পৰম ৰত্ন নাম ধৰ্ম কি নুবুজি নানান অসৎ পন্থা অৱলম্বন কৰি আত্মবিস্মৃত হৈ পৰিল। সেই নৰসমাজে কিদৰে গতি লাভ কৰিব শংকৰদেৱে ভাবি চিন্তি থাকোঁতেই শ্ৰীক্ষেত্ৰৰ পৰা শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৱে জগদীশ মিশ্ৰৰ হাতত শ্ৰীমদ্ভাগৱত বৃহৎ বিষ্ণুৰ সহস্ৰনাম আৰু গীতা শংকৰদেৱলৈ পঠাই দিলে। এইকেইখনি বৈকুণ্ঠৰ পৰম শাস্ত্ৰ। জগদীশ মিশ্ৰ জগন্নাথ আজ্ঞা পালি শংকৰদেৱক দিলা পূৰ্ণ কৃষ্ণ জানি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। এই ভাগত শ্ৰীনাৰায়ণে ব্ৰহ্মাক ওম অ হচৌ ম ওম শব্দে ক'লে আৰু ব্ৰহ্মাই নাৰদক জ্ঞান বিজ্ঞান তদং ৰহস্য আদি 4 শ্লোকে ক'লে আৰু নাৰদদেৱে ব্যাসক জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া আদি 6 শ্লোকে বহলাই ক'লে। ব্যাসদেৱে শুকক জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া দ্ৰব্য জাতি আদি 12 শ্লোকত ক'লে। শুকে ৰজা পৰীক্ষিতক জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া দ্ৰব্য জাতি মায়া তৰণ জীৱ ঈশ্বৰ আদি 12 শ্লোকত বহলাই ক'লে। এই 12 শ্লোকেই 12 স্কন্ধ ভাগত 12টা সত্য অক্ষৰ ব্ৰহ্ম। ওম নমো ভগৱতে বাসুদেৱায়। এই 12 অক্ষৰে 12 স্কন্ধ মহাভাগৱত। সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৱত মুখে আহি শংকৰদেৱে ভাগৱত শাস্ত্ৰ সমুদ্ৰ মন্থন কৰি পৰম অমৃতটো অমৃতৰূপা পৰমাৰ্থ তত্ত্ব সৎসংগ উদ্ধাৰ কৰিলে। যি দিব্য জ্ঞানৰ দ্বাৰা ভক্তসকলে নিজে ব্ৰহ্মময় হৈ আন গোটেই জগতক ব্ৰহ্মময় দেখিব পৰা হয়, সেয়ে পৰমাৰ্থ তত্ত্ব। ধন্যবাদ। পৰম পুৰুষ শ্ৰীহৰিয়ে সকলোকে মংগল কৰাৰ মানসেৰে আজিলৈ বিদায়।